দ্বিতীয় শ্ৰেণীৰ জংকাৰ কিতাপখনৰ এটি খুব ধুনীয়া কবিতা। কবিতাৰ শিৰোনাম পিঠা-পনা। তিল পিঠা দীঘলীয়া, ঘিলা পিঠা গোল, বিহু হ'লে খাম দেই, বজাই এটা ঢোল। ৰাতিপুৱাই কাউৰীয়ে কৰে কা কা, কোমল চাউল দৈ গাখীৰ, পকা কঁঠাল খা। পাঠটোৰ লগত সংগতি ৰাখি কিছু পিঠা-পনাৰ নাম শিকো আহা। তিল পিঠা, ঘিলা পিঠা, খোলা চাপৰীয়া পিঠা, টেকেলি পিঠা, চুঙা পিঠা, সুতুলি পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, মুড়িৰ লাড়ু।